হেল্ল' এভৰিৱান, আজি আহিছোঁ মাহঁতৰ ঘৰলৈ আৰু সোমাই মাক মাত লগাই ফ্ৰেছ হৈ বাহিৰলৈকে ওলাই আহিলোঁ। এই কৰ্দৈ গছডাললৈ চাওকচোন, ইমান ধুনীয়াকৈ কৰ্দৈবোৰ লাগি আছে। এয়া মাই পুদিনাৰ পাত ছিঙিছে, চাটনি বনাব হেনো। মই তাৰ ওচৰতে থকা জলকীয়া গছজোপাৰ পৰা দুটামান জলকীয়াও ছিঙি ল'লোঁ। এনেদৰে কেইটামান ভেদাইলতাৰ পাত, আদাৰ পাত আৰু লগতে তেজপাত দুটামানো ছিঙি ল'লোঁ। তৰকাৰীত দিলে বৰ ধুনীয়া গোন্ধ ওলায়। এইডাল আপোনালোকে চিনিব পাৰিছেনে? এইডাল হৈছে কফিৰ গছ আৰু এই গছডালৰ কাষতে আছে সেই নিম গছডালত যে দেখিছে, এয়া হৈছে জালুকৰ গছ। এই বকুলজোপাৰ কাষত এইডাল হৈছে আপেলৰ গছ। এনেকুৱা আৰু অন্যান্য বহুতো গছ গছনি আছে। চাওকচোন আপোনালোকে কি কিনো গছ আছে। এই সকলোবোৰ শেষ কৰি আমি ভিতৰলৈকে আহিলোঁ। তৰকাৰী বনোৱাত লাগি গ'লোঁ আৰু মা আৰু মই। আৰু এনেদৰে ধুনীয়াকৈ খাই বৈ আমি দুটা ওলাই আহিলোঁ। ৰাস্তাত আহি থাকোঁতে এটা বৰ মৰম লগা কণমানিও লগ পালোঁ।